এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছো এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলক এবাৰ সাৱধান বাণী দিয়া হৈছে। বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব পাৰে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ কৰ্মচাৰীসকলৰ বদলি পদোন্নতি বিচাৰি মন্ত্ৰী বিধায়কলৈ আবেদন নিষিদ্ধ কৰিছে। পদোন্নতি বদলি আদি বিচাৰি এতিয়াৰ পৰা শিক্ষক কৰ্মচাৰীয়ে মন্ত্ৰী বিধায়কলৈ আবেদন লিখিব নোৱাৰিব। বিভাগীয় বিষয়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰিৱৰ্তে পোনপটীয়াকৈ বিধায়ক মন্ত্ৰী বা মুখ্যমন্ত্ৰীলৈ আবেদন পত্ৰ লিখিলে সংশ্লিষ্ট শিক্ষক কৰ্মচাৰীয়ে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব লাগিব। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ এই কঠোৰ সকিয়নি প্ৰদান কৰিছে মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজাই। বৃহস্পতিবাৰে সঞ্চালক হোজাই প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকলৈ এই জাননী প্ৰেৰণ কৰি কয় যে একাংশ শিক্ষক কৰ্মচাৰীয়ে বদলি পদোন্নতি জ্যেষ্ঠতা আৰু বিভাগীয় অন্যান্য বিষয়ত মন্ত্ৰী বিধায়কলৈ আবেদন কৰি আহিছে। আনকি এনে প্ৰত্যক্ষ আবেদন মুখ্যমন্ত্ৰীলৈকো কৰিছে। বিভাগীয় একেটি বিষয়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত নকৰাকৈ পোনপটীয়াকৈ প্ৰেৰণ কৰাত সঞ্চালকালয়ে প্ৰতিদিনেই মন্ত্ৰী বিধায়কৰ চুপাৰিচ লাভ কৰিবলগীয়া হৈছে, যাৰ বাবে ৰাজ্য চৰকাৰ পাৰ্চনেল বিভাগৰ 1984 চনৰ 10 ডিচেম্বৰত জাৰি কৰা এখন অফিচ মেমৰেণ্ডামৰ ভিত্তিত এতিয়াৰে পৰা বদলি পদোন্নতি বিচাৰি মন্ত্ৰী বিধায়কলৈ আবেদন লিখা শিক্ষক কৰ্মচাৰীয়ে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব। বিভাগীয় বিষয় ঊৰ্ধ্বতন কৰ্তৃপক্ষক প্ৰেৰণ কৰাৰ বাবেও নিৰ্দেশ দিছে সঞ্চালকে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।